Hello students, welcome to our YouTube channel Brain Booster Classes. আজিৰ ভিডিঅ'টোত আমি উইলিয়াম ছাৰকটো মই আনিব নোৱাৰিলো। থাম্বনেলত জেগা দিলো। তেখেত আহিল মই জেগা দিলো, বাট মই ভিডিঅ'লৈ আনিব নোৱাৰিলো। তাৰ বাবে মই তোমালোকক বেয়া নাপাবলৈ অনুৰোধ জনালো। ওকে, উইলিয়াম ছাৰক দেখাই তোমালোকক ভিতৰলৈ সোমাই আনিছো। বেয়া নাপাবা। যি কি নহওক, কিন্তু আমি উইলিয়াম ছাৰে আমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ওপৰত যিখিনি আমাক জ্ঞান দি থৈ গৈছে বা অৱদান দি থৈ গৈছে, তাৰ ভিত্তিতে আমি কি কৰিম, মেথছ বিলাকৰ সমাধান উলিয়াম। তো আমি ফাৰ্ষ্ট অফ অল লিনিয়াৰ ইকুৱেশ্যন, ৰৈখিক সমীকৰণ কি, কেনেকৈ গঠিত হ'ব। ৰৈখিক সমীকৰণ, তাকো কি দুটা চলকযুক্ত। চলক কি আছিল? ABCD XY সহগৰ লগত যিবিলাক লাগি থাকে, ইনটু হৈ থাকে আগত, এইবিলাক হ'ল চলক। ন' প্ৰব্লেম। এতিয়া দুটা চলকযুক্ত, তো আমি XY ধৰিম, দুটা চলকে থাকিব সমীকৰণটোত। তো এনেদৰে আমি আৰম্ভ কৰিম। তেন্তে ব'লা আজিৰ ভিডিঅ'লৈ আগবাঢ়ো। আজিৰ ভিডিঅ'টোত আমি কৰাম তোমালোকক ফাৰ্ষ্ট অনুশীলনী 4.1-ৰ 1 আৰু 2 নং কুৱেশ্যনৰ এনচাৰ। তেন্তে ব'লা আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। তেন্তে ষ্টুডেণ্টছ, এতিয়া চোৱা 1 নম্বৰ কুৱেশ্যনটো কি দিছে আমি পঢ়ো ফাৰ্ষ্ট। এখন টোকা বহীৰ দাম, আচ্ছা, এটা কলমৰ দামৰ দুগুণ। এখন টোকা বহী মানে কি? নোটবুক। তোমালোকে যিবিলাক লিখা, সেইখনৰ দাম কি কৈছে? কলমৰ দামতকৈ কিমান কৈছে? দুগুণ। কলমৰ দাম যদি 5 টকা, দুগুণ কিমান হ'ব? নোটবহী বুকখনৰ দাম 10 টকা, দুগুণ বেছি। এইখিনিলে ন' প্ৰব্লেম। এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা। ইয়াত টোকা বহীৰ দাম x আৰু এটা কলমৰ দাম y বুলি ধৰি ল'ব দিছে। ওকে, টোকা বহীৰ দাম কি কৈছে? According to the question, টোকা বহীৰ দাম x টকা, কলমৰ দাম y টকা। আকৌ প্ৰশ্নমতে কি কৈছে? এই টোকা বহীখনৰ যিটো দাম, ওকে, x টকা, এইটো এই কলমৰ y টকা দামতকৈ কিমান গুণ বেছি বুলি কৈছে? দুগুণ। সেইকাৰণে আমি কি কৰিব লাগিব? দুই এটা পূৰণ কৰি দিব লাগিব। বুজি পাইছা? ইয়াৰ দামতকৈ ইয়াৰ যিটো দাম দুগুণ বেছি, সেইকাৰণে দুই এটা পূৰণ কৰি দিছো। ওকে, চিম্পল। এতিয়া কৈছে যে ইয়াৰ পৰা এটা ৰৈখিক সমীকৰণ গঠন কৰা। ৰৈখিক সমীকৰণ গঠন কৰিবলৈ আমি ফাৰ্ষ্ট কথাটো হ'ল ইকুৱেল, সমান চিহ্নৰ প্ৰয়োজন হ'ব, প্লাছ মাইনাছ যিকোনো এডাল, এইখিনি বস্তু আমাক লাগিব। দুটা চাইড লাগিব মুঠতে, লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড। ওকে, এইখিনিয়ে যথেষ্ট। এতিয়া ইকুৱেল চিন দিয়া। এতিয়া চোৱা, এটা দাম ডাঙৰ, এটা সৰু, প্লাছ কৰি দিলে আকৌ এটা নাম্বাৰ পাব লাগিব। মাইনাছ আমি জিৰ' কেতিয়া পাওঁ? জিৰ' সদায় কোনোবা এটা ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰিলেই জিৰ' পোৱাৰ সম্ভাৱনা বেছি। যোগ কৰিতো জিৰ' কেতিয়াও নাপাওঁ, হয়? তো আমি বিয়োগ কৰি দিম। চাপ'জ 2x, এইটো ডাঙৰ, যেতিয়া ডাঙৰটো পৰা সৰুটো বিয়োগ কৰি দিলো। টোকা বহীৰ দামৰ পৰা কলমৰ দামটো বিয়োগ কৰি দিলো। আমি পাতিব পাৰো, চাপ'জ যিহেতু আমি দামটো নাজানো, সেইকাৰণে আমি 0 হৈ গ'ল। এইটো কি হৈ যাব এতিয়া? আমাৰ ৰৈখিক সমীকৰণ। আৰু কি হয়? দুটা চলকযুক্ত। এইটো এটা x এটা চলক, y এটা চলক। হ'ব? এতিয়া তোমালোকৰ চিম্পল এনচাৰ। মাত্ৰ এইখিনিতে বুজি পাব লাগিব যে টোকা বহীৰ দাম কলমৰ দামতকৈ দুগুণ। ঠিক আছে, এতিয়া আমি কৰাম 2 নম্বৰ। 2 নম্বৰবোৰ চোৱা কি দিছে। তলৰ ৰৈখিক সমীকৰণ বিলাক ax plus by plus c equal 0 আহি প্ৰকাশ কৰা। আমি ৰৈখিক সমীকৰণ যিটো এটা ফৰ্ম বুলি কোৱা নহয়, আৰু ax plus by plus c equal 0 এই ফৰ্মতে থাকে। আমি এইটো চাইডত, ৰাইট চাইডত 0 নাপাতো, সেইকাৰণে চিটো সিটো চাইডে লৈ যাওঁ। চিম্পল। এতিয়া আমাক যিকেইটা দিছে তলত আহিত প্ৰকাশ কৰিব দিছে, সমীকৰণ কেইটা দিছে, আৰু প্ৰতি ক্ষেত্ৰতে a, b আৰু c ৰ মান উল্লেখ কৰা। ওকে, 1 নম্বৰটো কি দিছে চোৱা, 2x plus 3y equal
9.35 bar এইটো সমীকৰণলৈ ফাৰ্ষ্ট নিম তাৰ পিছত a, b, c মান ফাইন্ড কৰিম আমি ঠিক আছে এটো নিবলে কি হ'ব 2x + 3y ৰাইট সাইডৰ পৰা 9.35 বার এটো লেফট সাইডলে লৈ আহিলে কি হ'ব সমান চিহ্ন এটো সাইডে প্লাসত আছে এটো সাইডলে আনিলে মাইনাস হৈ যাব 9.35 bar = 0 আহি গল হেতু ফৰ্মত হয় এতিয়া আমাক কি কৰিব আছে a b আৰু c ৰ মান উলিয়াব দিছে a ৰ মান কি হ'ব গৈ এই চলক কিটা বুজিলা চলক কিটাৰ লগত যিটো হত আমাৰ সহগ পূৰণ হৈ আছে এই কিটাই হ'ব a ৰ মান কিমান হ'ব 2 b ৰ মান 3 কেনে আছে xy এটো আছে xy এটো আছে এই আগত হে a b আছে হয় এনেকে চালু একেটা হ'ব a ৰ মান 2 পালো b ৰ মান 3 পালো c ৰ মান আৰু এটা কথা মনত ৰাখিব লাগিব যে ইয়াৰ আগত প্লাস আছে কাৰণ আমি প্লাস চিহ্ন দিয়া নাই কিন্তু যদি মান কিটাৰ আগত মাইনাস চিহ্ন থাকে সাপোজ এটো তো মাইনাস চিহ্নটো আমি c মানতে অন্তৰ্ভুক্ত কৰিব লাগিব এটো c মানটো কি হ'ব -9.35 বার বুজি পাইছা এটো সিম্পল ম্যাথ এটো ফৰ্মত নি লবা ফাৰ্ষ্ট আছে এটো লবা আৰু মই তোমালোকক এটা কৰাই দিম বাকি কিটা তোমালোকে ট্ৰাই কৰিবা এতিয়া চোৱা তোমালোকক এটা কৰাই দিও যত যত তোমাৰ দুটা চলক আছে x আৰু y আছে হেবিলাক টেনচন লবা তাত এটা 0 এড কৰিবা যেনেকে তোমাৰ সাপোজ 5 নম্বৰটো চাও 5 নম্বৰ 2x = -5y ওকে এটো কি কৰিবা ফৰ্মটোলৈ নিয়া 2x এটো লেফট সাইড লাইনে প্লাস হৈ যাব 5y = 0 টো থাকিব কিন্তু আৰু এটা সংখ্যা কি লাগিব c c মানটো আমাক তাত নাই দিয়া সমীকৰণ এই আমি নিজে বহাই লম 0 মানটো দেখাব লাগে ইনভিজিবল হিচাপে তাতে ইয়াত থাকিলে এটোত কোনো ইফেক্ট নপৰে সেইকাৰণে বহালো a কিমান 2 b কিমান 5 c কিমান হ'ব গৈ 0 সিম্পল ওকে মানে মুখ ডিম্পল হৈ গল এতিয়া চোৱা আৰু এটা দেখাও 7 নম্বৰটো তোমালোকক এটা কৈ দিছো y - 2 = 0 ये गड़बड़ हो गया अच्छा x ৰ ভ্যালু শুন নাই বাকিবোৰ হে আছে এটা আমি ইয়াত কি কৰিব লাগিব y পালো c ভ্যালু আছে = 0 আছে কি নাই x ৰ ভ্যালু নাই তো কি কৰিব লাগিব আমি এটো আমাক দিয়া আছে যেটো আমি এটোৰ পৰা এটোৱে লব লাগিব বাট এটা ইনভিজিবল হিচাপে আমি ধৰি লব লাগিব x ৰ ভ্যালু দেখাব লাগিব তো কি কৰিম 0 into x পাতিম কিয় যেহেতু আমাৰ প্ৰশ্নত সমীকৰণটোত x ৰ ভ্যালু দিয়াই নাই সেইকাৰণে আমি ইয়াত এড কৰিব লাগিব কিন্তু কি হিচাপে এড কৰিব লাগিব ইনভিজিবল ইনভিজিবল গায়ব ওকে plus y - 2 = 0 হ'ব এটো ইনটু কৰিলে 0 হৈ যাব মানে তুমি এটোৰ পৰা এটো কৰিছা ৰিভাৰ্স হিচাপে কৰিলে এটো আকৌ তুমি পাব লাগিব এতিয়া চোৱা এটো এৰ মান কিমান হ'ব 0 b ৰ মান 1 c ৰ মান -2 ওকে সিম্পল ম্যাথ তিনটা কৰাই দিছো মই एग्जांपल গটেকিটা একে আছে সেম আছে তোমালোকে বাকিটা ট্ৰাই কৰিবা ওকে গটেফৰ কৰাই দিলে কেনেকৈ হ'ব নিজে ট্ৰাই কৰিবা তোমালোকে ঠিক আছে তো আজি ভিডিওটো দেখি সামনি মাৰিছো তোমালোকে এনি কোৱেশ্চন যদি বাকি যিকিটা কৰোৱা নাই এনি প্ৰবলেম পোৱা মোক এটা কমেন্ট কৰি দিবা মই তোমালোকক pdf প্ৰভাইড কৰিম ঠিক আছে তো আজি ভিডিওলৈ ইমানতে সামৰি মাৰিছো থ্যাংক ইউ সো মাচ আৰু যোনে যোনে নতুনকৈ আহিছা তেওঁলোকে যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয় সাবস্ক্ৰাইব বাটনটো টং টঙাই থৈ যাবা